কৰছা চুলিখিনি চিংব মোৰ চুলিখিনি এৰি দে হাতত ধৰ হাতত নধৰো সদায় হাতত ধৰং আজি চুলি ধৰং মই কিন্তু তোক বিৰাট বেয়া পাইছোঁ যা কি কৈছা বিৰাট বেয়া পাইছোঁ তোক মই তুই যে ডাংগাতিৰ বিয়া খাবা গেলি মোকতো লৈ যাব পাৰলি হয় ধেত তেৰি ইটা কথা কবার কাৰণে বিয়াৰ আগত দেখোন তোক মই লগে নাপালো কি খাবা দিছিনো মাছ মাংস দিছি না দিছে আৰু ভাত খোৱাৰ পিছত মিঠাইও খাবা দিছে কি কোৱা মিঠাই মিঠাই দেখোন চাহ খালিহে খাবা ধেত তেৰি তই ইগলা নাজানা আৰু তোক কাবাই মোটা মানিগলে চাইছি না কি তো ধেত তেৰি কাহৈ চাৱা নাই কিন্তু এই চেনিৰ ভাইক চালু যে তাৰ কিবা চকুৰুটা ডাঙি থাকা বেমাৰ আছে নহয় সেই কাৰণে তাই মোক জুকা বুলি ভাবছিলো আৰু সেই কাৰণে তাৰ লগত মিহাই লাগছিল মহা কসম হি হেংকে চাইছি কিয়া চাবা দিব লাগে তই মই দিয়া নাই নহয় ৱা গেষ্টিক জিলাপি চুলি ধৰি আছ যে ঘটনাটো কি নহয় এনাই হা বুটা দিলি উৰি যায় যে কিয় গেষ্টিক বেলেগ দেখোন কাবা কিনো বেলেগ দেখা বুলি টেনচন ছাৰ ইটিচোন মোৰ খবা লাগা তিৰিটো জিলাপি পাইছো চিনি পাইছো সিদিনা ডাংকাতি বিয়া যাওঁতে মোক চিনাই কৰা দিছিলে নহয় মোমাইদেউ আমি আগতে চিনাকি হৈছো পিছে গেষ্টিক দুইজনে এনেকৈ চুলি ধৰা ধৰিকৈ ক'ত যাওঁনো নাই নে কথা পাতি আহি আছো ঐ গেষ্টিক বিয়াৰ আগতে যদি এনেকে ৰাস্তা ঘাটে কথা পাতি ফুৰ আৰু বিয়াৰ পিছত কি কথা পাতিবি এই বিয়াৰ পাছলৈ অকমান কথা পাতিবলৈ এৰ আকৌ টেনচন ছাৰ সব কথা পাতা নাই নহয় বিয়াৰ পিছতো পাতিম ৰাখি থৈ দিছো ভালে হ'ব দিয়া পিছে জিলাপি আমি মানে সেই জয়মতী নাটক এখন কৰিম নহয় সেই নাটকখনৰ ৰিহাৰ্চল চলি আছে তহঁত দুইজন যাবি সু চৰিত্ৰ এটা কৰিব পাৰিবি হ'ব দে ছাৰ যাম টেনচন ছাৰ চিন্তাই নকৰবি ময়ো যাম আৰু ময়ো লগত লৈ যাম ৰচোন টেনচন ছাৰ ই যে কিবা ৰিহাৰ্চল হ'ব বুলি ক'লি ৰিহাৰ্চল হ'ব দিনত হয় না ৰাতি হয় সন্ধিয়া সন্ধিয়া ভালে কৰিছা সন্ধিয়াই হ'ব লাগে ঠিক আছে দে তহঁতে আহিবি কিন্তু হে মই যাওঁগৈ এতিয়া ঠিক আছে সন্ধিয়াই কৰিছা না ভালে কৰিছা আহিছো দেই বাই বাই যাও সন্ধিয়া কৰিছে যাবি তই যাবি মই যাব নোৱাৰো সন্ধিয়া দেখা নাই লুবিনি গেৰেজ খুলছি তুমি হবলা কোপা আহিলা চেনি মই ঘৰৰ পৰা আহিলো ৰব চাইকেলখন কে ৰাখিলো জানেনে কিয়নো আপোনাৰ লগত এটা কথা আছে মোৰ লগত আপোনাৰ বোলে বৰ ভাল খবৰ এটা হৈছে হে ভাল খবৰ নিবাই বোলে আকৌ আপোনাৰ ঘৰক গেলি ঘূৰি আহিল হয়নে তুমি ঠিকেই শুনিছা কিন্তু এটা কথা এবাৰ মই নহয় তাইহে মোৰ ঘৰত আহিছে মানে ঢকুনি থাকিবলৈ হয় নেকি তেনেহ'লে তামান ভাল দিন বস্তি না আপোনাক বিনি এইবাৰ পিছে মাৰামাৰি কৰিছি না নাই মামাই কথা ক'বলৈ আহিছা মামাইতো গোন্ধ নাই কাজিয়া পেচালেও গোন্ধ নাই আজিকালি ৰতনীয়ে নৱতে স্বামী দেৱতা কৈ মোৰ চৰণতে পৰি থাকে কি কয় আলুভিনি মোৰ কাণ দুখন বেয়া হোৱা নাইতো নাই ৰতনী বা সঁচাকে ইমান সলনি হৈছে অকল সলনি হোৱাহে পাইছানে মোৰ পাতো অইনটো নুগুচি আৰু পুৱা গধূলি ধূপ ধূনালৈ মোক পূজাহে কৰি থাকে চেনি কোনোবা এটা সময়ত মোৰ নিজকে অলপ বেলেগ লাগি যায় হে হয় নেকি পিছে এটা কথা আলুভিনি উৰণীয়ে লগ বা হাজাৰ ধূপ ধুনাই ঘূৰাক অতি ভক্তি কিন্তু চুৰুৰ লক্ষণ দেই বিনি অলপ সাৱধানে থাকিব আপুনি বুজি নাপালো চেনি এতিয়া নাপাব পিছত বুজি পাব অকণমান চাই দিয়কচোন কোনফালে নো মোৰ পিছফালে যোৱা আহো দেই আহি থাকিবা তোমালোক আহি থাকিলেহে ভাল লাগে চেনিনো কি ফকা জনা কৈ থৈ গ'ল আমাৰ জনী ফালে কিন্তু চেনি নিচিনা ফকা যোজনা কোৱা ছোৱালী নাই দেই